আজি স্কুল ছুটি হোৱাৰ পিছত ক্ৰিকেট মেচ খেলিব যাম দে। হ'ব দে। তই আজি টিফিনত কি আনিছে চুমি? কিয় লাগে তোক? গুড মৰ্ণিং ষ্টুডেণ্ট। গুড মৰ্ণিং ছাৰ। তহঁতে কি ইমান ফুচফুচীয়া কথা পাতি আছা? পঢ়া শুনাততো অকণমানো মনোযোগ নাই। অলপ পঢ়া শুনাত মনোযোগ দিচোন। এই ভোলা, হয় ছাৰ, কওক। তোক যে কালি মই ঘৰত গৈ হোমৱৰ্ক কৰিব দিছোঁ, কৰিছানে? ছাৰ, আমি ইমান দুখীয়া নহয়। ঘৰৰ কাম যে মই নিজে কৰিম। আমাৰ ঘৰত 3জন কাম কৰা মানুহ আছে, সিহঁতে কৰে ঘৰৰ কাম। আৰে মহাপণ্ডিত, তোক যে কিতাপৰ হোমৱৰ্ক কৰিব দিছোঁ তাৰ কথা কৈছোঁ মই। ছাৰ, আপুনিতো মোক কালি তেনেকৈ কোৱা নাছিল, খালি কৈছিল ঘৰত গৈ হোমৱৰ্ক কৰিবি। হয় নেকি? পিছে তই মোক এটা প্ৰশ্ন কচোন, মংকিক অসমীয়াত কি কয়? ছাৰ, বান্দৰ কয়। কিতাপ চাই কিনে কৈছা ন তই? নহয় ছাৰ, মা কচম, মই আপোনাক চাই কিনে কৈছোঁ। गजब बेइज्जती है। তাৰমানে তই কি ক'ব খুজিছা, মই বান্দৰ? নহয় ছাৰ, নহয়। তই তাইৰ ফালে কি চাই আছা? এইবিলাক প্ৰেম প্ৰীতি স্কুলৰ বাহিৰত যাই কৰিবি। তই মোক এটা প্ৰশ্ন কচোন, সাগৰৰ মাজত এডাল নেমুৰ গছ আছে, তই তাৰ পৰা নেমু কেনেকৈ আনিবি? ছাৰ, চৰাই হৈ উৰি যাম, যাই কিনে আনিম। চৰাইটোক কি তোৰ বাপেৰে বনাব? সাগৰৰ মাজত কি নেমু আপোনাৰ বাপেৰে ৰ'ব? বাপৰে বাপ, তই মোক আৰু এটা প্ৰশ্ন কচোন, পৃথিৱীৰ আটাইতকৈ পুৰণি জন্তুটোৰ নাম কি? ছাৰ, জেব্ৰা। কেনেকৈ? ছাৰ, ইয়াৰ কালাৰ এতিয়াও ব্লেক এণ্ড হোৱাইটে হৈ আছে। যি দেখিছোঁ তই এবাৰ স্কেন কৰিবি দে, গম পাইছোঁ। কি হৈছে মনটো, নাকত হাত কিয় ৰাখিছা? ছাৰ, কোনোবাই পাদিছে। হয় ছাৰ, কোনোবাই বহুত বেয়া পাদিছে। মই দেখোন একো গোন্ধ পোৱা নাই। তহঁতে নাটক কৰি আছা পঢ়িব লাগে বুলি। তহঁতে আজি ইয়াতে হোমৱৰ্ক কৰি যাব লাগিব। অলপ টাইম ৰখক, আপুনি পাব ৰ'ব গোন্ধ। কি ভোলা, তইতো এৰি দিয়া নাই? নাই ছাৰ, মই পাদা নাই। মই পাদিলে ইয়াতকৈ বেছি গোন্ধ ওলাল হয়। কোন গাধা ইমান বেয়া পাতিছা নো? মৰা শগুন খাই আহিছিলি নেকি তহঁতে আজি? কোনো নাকত হাত নাৰাখিবি, মজা ল তহঁতে গৰম গৰম হাৱাৰ মোৰ বাহিৰে। কি ৰে ভোলা, তইতো পাদা নাই? আৰে ভাই, মা কচম খাই কৈছোঁ, মই পাদা নাই। আৰে চুমি, তইতো পাদা নাই? আৰে মই পাদা নাই, ক'ব নোৱাৰো কোন হাৰামীয়ে পাদিছে। আৰে ইয়াৰ তইও যদি পাদা নাই, পাদিলে কোনে? কি মাষ্টৰে পাদিছে? হা, হ'ব পাৰে, মাষ্টৰেতো পাতিব পাৰে, সিওতো মানুহে হয় ন। আৰু পাত কি যিকোনো ঠাইত যিকোনো জেগাত ওলাই যাব পাৰে। এনে চালা গোন্ধত ৰ'ব পৰা নাই, তাতে আকৌ ফেনখনো বন্ধ কৰি থৈছে। আৰে অ' ছাৰ, কমচে কম আজিতো ফেনখন চলাই দিয়ক। চুপ চাপ বহি থাক। ফেন দিবৰ কাৰণে কোনো নকবিয়েই। 4 মাহ ধৰি তহঁতৰ কাৰো স্কুল ফিজ অহা নাই, তাৰোপৰি তহঁতে ইয়াত পাদি আছা। নিজে পাদি নিজে শুঙি থাক। বল স্কুল ছুটি হ'ল, জল্দি পলা ইয়াৰ পৰা, নহ'লে আজি বেয়া গোন্ধত ইয়াতে মৰিব লাগিব।